ঐ ৰহিলা এফালে আসোন কি হল কচোন ইয়াতে নাহাখ্যা তাৰ পৰা নকানো কিয়া আচ্ছা এই গামবুঢ়া কেতিয়া আহিব জানা না ও তাৰ মানে কি তই এইখান ঘৰ সোনকালে ভাগবা গুৱাতে বিচাৰি আছা নেকি কি যে কথাবিলাক কোৱা নহয় মই কিমান দুখত আছো মইহে গম পাওঁ যাকালি ৰাতি মোৰ টোপনি অহা নাই এ ভিনি একলাই তোৰে টোপনি নাহা নহয় আমাৰো টোপনি অহা নাই যোৱাকালি তই মদ খাই কিনে যি ইমানে হৰকে বমি কৰি মৰিছিলি বাৰে বাৰে তোৰ সেই ডিঙিৰ মাততে আমাৰ কাৰো টোপনি অহা নাই মই কিবা সুখত খাইছিলো নেকি দুখতে মদটো খাইছিলো আৰু গামৰাওনো এতিয়া আহি পাবা নাংগে না সোনকাল সোনকাল আহি পালি হয় কামখিনি তাড়াতাড়ি হয় তাৰ মানে কি তইও এইখান ঘৰ সোনকালে ভাগবা গুৱাতে বিচাৰি আছা নেকি তন্ধৰ লগত কথা পাতাই ভুল এ বাদ দিয়ে তাৰ কথা সুখী তাকে কৰা যাক দে ঐ সখিনী মই এটা কথা ভাবছো কি কথা গামবুঢ়া হ'ল চৰকাৰী মানুহ আৰু ভাল ভাল বস্তুখিনি তই পাবাক লগি গামবুঢ়াক অলপ মৰম কৰবা লাগব হেন কথা দেচোন হেই সুখী কি কথা কোৱাৱে এটা মৰম কৰি কৰি গোটাইখিনি ভাগ ভাগ হবা ধৰছি আৰু এটাক মই মৰম কৰিম না হে তেৰি এইটো মৰম কৰাৰ কথা কোৱা নাই মই গামবুঢ়া আহাৰ লগে লগে পদূলি মুখতে যদি গামবুঢ়াৰ ডিঙিতে এখন যদি গামছা ওলমাই দিয়া কিমান ভাল পাব হয় না ও তাকেহে কৈছা ৰ বেছি এখন গামছা লৈ আহোঁ দে যা 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 আজি কোৰ পানী ক'ত যায় ময়ো চাই থাকিম বাপেকে এন কোঠা দেচোন হয় না মনত ৰাখিবি দেই ইয়ালৈকে 12 ফুট হৈছে এয়া ইয়াৰ 12 ফুট 1 মিনিট খুৰা এইবোৰ আপুনি কি কৰিছে এনেকৈ ঘৰৰ ভাগ বতৰা হয় জানো ঐ তাক কৰিবলৈ দে এইবিলাক ল'ৰা ধেমালি কৰি সি ভাল পাইছে কৰক কৰক আৰু কৰক ল'ৰা ধেমালি হা খুৰা ল'ৰা ধেমালি হা এই ভাগ বিতৰণে তোৰ ভাষাত সেই ফাইনেল নে কি সেইটো তোৰ ভাগত যিখিনি পৰে তই তেনেকৈ চলিবি মোৰ ভাগত পৰাখিনি মই বেলেগে চলিম আৰু মই কলিজা খোৱা মই কি ভাগ বতৰা একো নাপাম মই হাতে গলো নহব মোকো লাগিব খৰিং তোকো ভাগ লাগে ইমান কষ্ট কৰি তহঁতক মই সৰুৰ পৰা খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলোঁ এতিয়া তহঁতক ভাগ লাগে ঐ ঐ ঠগে তোক কি লাগে নক কেলে ক অ' ককাইদেউ নহয় মানে তহঁত দুটা যদি ভাগে ভাগে থাক মোৰ গতি কি হ'ব মই সেইকাৰণেহে কথাটো কৈছোঁ লৈ ল বাইদেউ লৈ ল আমি যিহে ভাগ্যত ককাইদেউ পাইছোঁ নহয় আমি মৰাৰ পিছত পুৰিবলৈ মাটি অকণো নিদিব হ'ব হ'ব তোৰ যি মন যায় কৰি থাক এনেও তোৰ নাটক এইখন ঘৰ বেছি দিন নচলে সময় চমু চাপি আহিছে বুজিলি মানে গম পাবি ধৈৰ্য ধৰ বেছি ৰাতিলৈকে মোবাইল চাই থকাৰ ফলত মোবাইলৰ বিস্ফোৰণ ঘটি যুৱতীৰ মৃত্যু ৰাতিপুৱা বেছি দেৰিলৈকে শুই থকাৰ ফলত দেখা দিয়ে ভয়ংকৰ ৰোগে হ'ব দিয়ে দৈতিয়া বাপা আৰে ক'তনো মই ৰাতি গেলি মোবাইল চাই থাকো আৰু ক'তনো মই দেৰি গেলি ঘুমাই থকা দেখলি তই এনে এনে ঠাট্টা কৰি থাকা মই কাকো ঠাট্টা কৰা নাই পেপাৰত যি লেখছি তাকেহে কৈছো এ মাই এ বাতৰিয়ে হওক যিয়ে হওক মুঠতে তোৰ স্বভাৱটো সলনি কৰিব লাগিব কি সলাব লাগে মই স্বভাৱ তন্তেই দেখোন একেবাৰে মোক বিয়া দেও কৰি থাকা বিয়া হবাৰ কাৰণে চলি এটা চাব নালাগিব ইছ তাইৰ কথা নাচাকিয়া এ ল'ৰা বিচাৰিবাক লগি তোৰ ৰাতিয়ে সময় হয় নেকি ৰাতিয়ে চলি গেলে হেনক গম পায় ভাল নে বেয়া যোন চলি ৰাতি জিভেপাক নোহোৱাকে কথা পাতব গম পাবি সেইটো ভাল চলি দিনতো চবে ভদ্ৰ হৈ থাকে ইয়ে মাই এ বেছিকে মোবাইল চাই থাকলি মোবাইল ফুটি যায় বুলি পেপাৰত লেখা দেখা নাই তই দেখছো শুনছো তই এটা কাম কৰবি এটা মোক দামী মোবাইল লৈ দিবি তেতিয়া নুফুটেও পুত্ৰীয়ে অধিক সময় মোবাইলত ব্যস্ত থকাৰ কাৰণে ক্ষোভত ফাটি পৰি
দেউতাকে পুৰি পেলালে লাখটকীয়া ফোন। লাইনৰ খুটাহে মোৰ দৰে মানুহটো বাগাই পেলাই দিছা। লাইনৰ খুটা হা লাইনৰ খুটা ছোৱালী দেখি গাত খুন্দিয়াব লৈছে হা মোক চিনি পোৱা নাই মানুহ চিনি পোৱা নাই তই ও ছোৱালী নেকি মই লাইনৰ খুটা বুলিহে ভাবছিলো। বাপৰে বাপ দেহাটো ইমান ঠাণ্ডা। ঠাট্টা কৰিব আহিছ হা ঠাট্টা কৰিব আহিছ তোক ইয়াত বগৰা বগৰা পিটিম হা মানুহ চিনি পোৱা নাই মই বাহুবলী। ময়ো দেখোন টেংৰা হয়। মই মানুহটো চেংৰা খং উঠিলে হৈ যাওঁ মই টেংৰা আৰু কৰিম একে পাকে লেংৰা। ঐ লেংৰা বেংৰা টেংৰা এইবোৰ চব বাদ দে তই মোক শুনি আছ নে নাই হা পইচা দে। কিহৰ পইচা? কিহৰ পইচা? এই ৰাস্তাত গাড়ীয়ে খুন্দিয়ালে এক্সিডেণ্ট হোৱা গাড়ীত পইচা দিয়ে নাই। তই কিবা গাড়ী নেকি না বাই? তইতো মানুহে। মই বাহুবলী মোক কোনোবা এক্সিডেণ্ট কৰিলে সি মোক পইচা দিবই লাগিব বুজিছ নাই? ঐ মোক চিনি পোৱা নাই কিহৰ দম দিব আছা? ঐ ছোৱালী মানুহটো হয় দিদি পৰতে ডকাইত কৰিব আছা নেকি মোক? ঐ কাক ডকাইত বুলি কলি হা দুটা বক্সিং মাৰি দিম ঠেং ভাঙি ডিগিত ওলমি যাব বুজিছ? যি দেখিছো এইটো কিন্তু বেলেগ বস্তু দেই। এর পৰা পুলুৱাই ভাল হ'ব নেকি? হলেও তাইৰ চৰ খাব নোৱাৰা বিৰাট ডেঞ্জাৰ বস্তু এই। ঐ কি ভাবি আছ? নাই পইচাটো দিয়াৰ কথা ভাবি আছো। চাওঁ হাতটো এৰি দিছন। ঐ পইচা দে। আৰে পইচাটো ওলাব লাগব না। হাতটো এৰি দিছন। আৰে এইটো নকি হুই পলা পলা ঐ ঐ ক'ত পলালি হা ক'ত পলালি? চাল্লা ভয় পাদুৰা পলালি। যা 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 য'ত যাও যা যোনদিনাখনে তোক লগ পাম সেইদিনাখনে তোক এক্সিডেণ্ট কৰি খালাচ কৰি দিম। মোক চিনি পোৱা নাই হা মই বাহুবলী। পৰ্গো মাষ্টাৰ পিছে খবৰ খাতিগিলা ভাল নহয়? ঈশ্বৰে ৰাখছে দে আৰু কোনোমতে। এই দেচোন কো মোৰ খবৰ ল'বাক গেলি আহিলি না কিবা সকামত আহিলি আই? মই এটা ডাঙৰ সকাম লৈ আহিছোঁ আপোনাৰ ওচৰত। ডাঙৰ সকাম? বিশেষ সকাম এগলা হৈছে তই গাঁওবুঢ়া মানুহ তই জানা মানুহৰ খবৰ মনৰ খবৰ দেশৰ খবৰ হে মই আৰু কি জানিম এগলাখান? মই মানে কিতাপৰ কথা জানিব আহিছোঁ। মই মানে অলপ সেই মাটি বাৰীৰ অংক বিচাৰিব লাগে। মাটি কালিৰ অংক? অঁ এই বয়াসত আগতে তই এগলা পঢ়া নাছিলি? সেই পঢ়া শুনা কৰিছিলোঁ। অংকত মই গেছ মাৰ্ক পাইছিলোঁ। পিছে ভালকৈ শিকিব নোৱাৰিলোঁ নহয়। হয় নেকি? ইতা পিছে নতুনকৈ শিকাৰ কিয় আগ্ৰহ জন্মিল? মানে এই আজি খাপলাঙৰ ঘৰত মস্ত কাজিয়া। দুটা তিৰিৰ মাজত মাৰ কাজিয়া লাগি পেলাই সিহঁতে বেলেগ বেলেগ হ'ব লাগে। গতিকে সিহঁতক মই বেলেগ বেলেগ কৰি দি পেলাই ভাগ কৰি দিব লাগে। গতিকে মাটি বাৰীৰ অংকটো নাজানিলে মই কেনেকৈ ভাগ কৰি দিম? সেইকাৰণে তোৰ ওচৰত আহিছোঁ। কি কথা কবা হয় হা? লাজ লগা নাই তোৰ? ঐ গাঁওবুঢ়া মানুহৰ কাম কি? কাজিয়া পেচাৰ লাগলি তাৰ মীমাংসা কৰি দিয়া আৰু তাকে কৰিবা এৰি তই মানুহক মাটি কালি ভাগ ভাগ কৰি দিবা খুজছা? দৰকাৰ নাই তোক মই অংক শিকাবাৰ আকৌ দৰকাৰ নাই নিশিকাওঁ মই। ছাৰ আহক 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 ছাৰ। এইটো ছাৰ এইটো মোৰ ভাই টুপিধৰ। কালি ৰাতি মোক পানে মৰাৰ ভাবুকি দিছিল আৰু এতিয়া সম্পত্তি নিজে নিজে ভাগ কৰি লৈ হয়তো চকীত ঠেং লৰাই বহি আছে। সেইটো দেউতা এইবোৰ আপুনি কি কৰিছে? দাদাগিৰি হে দাদাগিৰি? নহয় ছাৰ মই মুখৰ কথাষাৰহে কৈছিলোঁ। মই মানুহ মাৰিব পৰা মানুহ নেকি? মুখৰে কথাষাৰ কৈছে যেতিয়া সি মাৰিবও পাৰে ছাৰ। দেউতা এইবোৰ বিষয়লৈ আপুনি থানালৈ কিয় যাব লাগে? ছাৰ প্লিজ আপোনালোক যাওক, বেয়া নাপাব। এই পুলিচৰ কথাৰ মাজত কিয় মাত দিছ? মনে মনে থাক। অ' ছাৰ ককাইদেৱে সম্পত্তিৰ ভাগ নিদিওঁ বুলি কোৱাতহে মই তেনেকৈ কৈছিলোঁ।
সম্পত্তি নিদিলে বুলি ককায়েকক ডিঙি চেপি মাৰিবি নেকি কলিতা এওক থানাত লৈ ব'লা চেলাই দিম আজি ইয়াক ছাৰ চেলাই দিয়া নহয় ইয়াক আজি বখলিয়াই দিম অ' ছাৰ এইবিলাক কি ক'ব ধৰিছে তই ভতিজা কিবা এটা নকৰ কিয় কিবা এটা কৰ ৰ'ব বল ছাৰ শুনকচোন ছাৰ ককাইদেউ এইটো কিন্তু ভাল কাম নকৰিলি হ'ব হ'ব তই বেছি চিঞৰিব নালাগে ভুল শুদ্ধ মোক শিকাব নালাগে বুজিলি ভতিজা কিবা কৰিবি কিন্তু খুৰাই কিন্তু ঠিকেই কৈছে আপুনিতো সঁচাকৈ বহুত ডাঙৰ ভুল হ'ব কৰিছে তই মোক ভুল শুদ্ধ শিকাব নালাগে বল ভতিজা তাৰ দিনক দিনে অটপালি বাঢ়ি দিছে লকাপত দুচাত খালেই সকলো ঠিক হৈ যাব বুজিলি আইনেল ঐ কেকৰি তই যে ইয়াতে কাহিনীটো কি অহ মই আৰু এটি সময় এতে নাথকি বিধানসভাত থাকিম নেকি হে বা আজি তহঁতৰ ঘৰত চৰু হাৰি কথা কানি চব ভাগ ভাগ হ'ব তই আৰু এতে এংকে থিয় হৈ কিয় থাকিব লাগে যৌ ঘৰত যাওঁ মোকো আপুনি কাটি ভাগ ভাগ কৰিব নেকি হে এই আপি কি কথা কয় আই এই গামবুঢ়া ওজাৰ আগত তই আইন বিৰোধী কথা ক'ব আহিছা আইন বিৰোধী কাম আৰু কথা মোৰ আগত নকবি শুনলি পাপ লাগব বুজে নাই যদি কিবা কাৰণত ঠাণ্ডা দিন হ'ল হয় গৰমৰ দিন কাৰণ নাহে নহ'লে 4-5 মান গা ধুই আহিব লাগিল হয় মই বুজি পাইছা বাৰু যাওক আপুনি যাওক এই এখন ঘৰ ভাগ ভাগ হ'ব আৰু মই ঘৰৰ আপিটো হৈ চাই থাকিম না বাৰু হ'ব দে পিছে ৰচোন এই তহঁতৰ ঘৰৰ বস্তুগিলাখানতো ভাগ ভাগ হ'বই তোৰ পিলপিলিখানো ভাগ কৰি দিম নেকি হাও সেইখন মই ভাড়াহে চলং মোৰতো নিজৰ নহয় যিখিনি টাইম মই চলং সেইখিনি টাইমহে মোৰ নিজৰ এই হ'ব দে বাপা হাৰে মই ধেমালিহি কৰছো এটা কাম কৰিবি শুনছা তোৰ যিখিনি এতিয়া ভাগ কৰিম মই তহঁতৰ দিগিৰ ভাল ভাল বস্তুগিলা দিম বুজি পাইছা অ কাকা আপোনাক তাৰ বিনিময়ত কিবা মানে দিবা লাগিব এই একো নালাগে মোক দিবা তোৰ ৰিক্সাখন কেইদিনমান মোক উঠেলিয়ে হ'ল ফ্ৰীকে সেইটোৱে হৈ যাব হ'ব না ঐ হে কাকা মই ব্যৱসায়ৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আজিৰ পৰা মোৰ ভাড়া দুগুণা বেছিহে বাঢ়ব আগতে উঠেলি 20 নামলি 40 আছিল এতিয়া উঠলি 40 নামিলে 80 হ'ব এতিয়া যাওক আপুনি যাই থাকক হ'ব দে হ'ব বাপা হাৰে তোৰ গাড়ীত মই নুঠো মই তো কৈহি চাইছিলোঁ কথাষাৰ কি কোৱা পিছে তুই কম কাটন নহয় হ'ব দে আপনিও কম টেঙন নহয় হেল্ল' অ' মা তই খংৰাগবিলাক ইমান দিন ধৰি তই ঘৰখন এৰি বাহিৰতে আছ এতিয়াতো আৰু কি জান মোক চবেই থৈ গুচি গ'লো এতিয়া যদি তয়ো হ'ব দে হ'ব সোনকালে হেৰা কি হৈছে এই টপা আংকুলে কাৰোবাক মাতি আছে টপা আংকুলে কাক মাতিছে মই কি জানো হে বলচোন কমন হ'ব দে হ'ব তই সোনকালে দে মই ৰাখিছোঁ দেই শহু দেউতা কাক মাতিছে মোৰ সৰু ছোৱালীজনীক সৰু ছোৱালী আপোনাৰ সৰু ছোৱালী আছে নেকি আছেতো তাই ইমান দিন বাহিৰতে আছে এতিয়া ঘৰলৈ মাতিছোঁ ঘৰৰ ছোৱালী ঘৰলৈ আহিব কিয় কিয় মাতিছে আপুনি কি কিয় মাতিছে তাই কি বাহুবলী তাই তোতকে ডবল বাহুবলী আহি আছে ৰা দুইটাকে মছলা পিঠা দি পিচিব ধৈৰ্য ধৰ হেৰা এইজনী কোন আহিব কি কৰিম এতিয়া আমাৰ কি হ'ব ৰ টেনচন নলবি মই আছো নহয় আপিতো চুৰু হবি নহয় খেল চুৰু হোগা ঐ বতলি কি ভাই আজিকালি বহুদিন কাৰোবাৰে পইচা হিচাপ মাৰিবই পাৰা নাই তাকে তুৱে বাই কাবাৰ পৰা ভাল খেপ এটা পাই কোনবাক ফচাই ল'ব পাৰিলে ভাল আছিল গাঁৱত আজিকালি এটা ভাল লাফৰাই নহৈছে আগতে চলিগিলাখানে তিনিআলিত মদ খাই লাফৰা কৰিছিল আজিকালি ক'ত লাফৰা কৰিব মোবাইলটো চাই পেলাই গেম খেলি থাকে তাকে তুৱে বাই আগতে চোৰে হিন্ধি দিছিল আজিকালি চবৰে চৰকাৰী ঘৰ কেনকে হিন্ধি দিব সেইকাৰণে আমাৰ ব্যৱসায়টো বেয়া হৈছে আমি নিজে কাৰোবাক ফচাই ল'ব লাগব বতলি বাই ডাংকাতি দেখো দাউৰি দাউৰি আহিছে কিবা ব্ৰেকিং নিউজ আনছি নেকি বঢ়িয়া কিবা ফচা নিউজ আনলি হ'ল আৰু বাই কি হ'ল কি হ'ব আৰু আজি খাপলাৰ ঘৰখন দুইফাল হ'ব নহয় কি খাপলাৰ ঘৰ দুইফাল হ'ব কোনে কৰিব জেচিবি লগাব নেকি তাৰ মানে খাপলাৰ ঘৰেদি ফল লাইন যাব নেকি ফুল লাইনো নাযায় জেচিপিও নলগাৱে সিহঁতৰ খাপলাই নিজে দুইফাল কৰি ল'ব
আহক উফ খুৰা এতিয়া আৰু মন বেয়া কৰি থাকি কি লাভ হ'ব কওকচোন যি হ'ল হৈ গ'ল মন বেয়া কৰিবলগীয়া কিটো আছে তোৰ বাপেৰে মোৰ জীৱনটো শেষ কৰি পেলালে ঠগে ইয়াক জামিনত কোনে আনিলে মই কি প্ৰয়োজন আছিল কি দৰকাৰ আছিল ইয়াক জামিনত অনাৰ ইয়াক আৰু কেইবছৰমান জেলৰ ভাত খাবলৈ দিব লাগিছিল তাতকৈ ডাঙৰ কিবা কেছ এটাত ফচাই ফাঁচি কাঠত ওলোমৰ ব্যৱস্থাটো কৰি দে খুৰা আপুনি অলপ ধৈৰ্য ধৰকচোন দেই নিজৰ ককাইদেউটো হৈ তই যে মোক জেললৈ পঠাব পাৰিবি মই কেতিয়াও ভবা নাছিলোঁ বাহ বাহ ককাইদেউ বাহ আজি তই নিজৰ চৰিত্ৰ নিজেই দেখুৱালি বাহ যেনে কৰ্ম তেনে ফল কেনে পাইছে এতিয়া হে মোৰ সম্পত্তি লাগে তোক গালি পাৰে দেউতা প্লিজ আপুনি এনি টাইম খুৰাক এনেকৈ গালি পাৰি নাথাকিব আৰে তেখেতে যিখিনি বিচাৰিছে তেখেতক দি দিয়ক না নহ'লে কিন্তু ময়ো আপোনাৰ বিপক্ষে মাত মাতিম মানে তোৰ মূৰতো সি পোক সোমোৱালে হা এটা ইটা কিনি পাইছে নেকি হা কিয় দিম তাক ঘৰৰ ভাগ হ'ব দে ভৰিজা তোৰ বাপেৰে মোৰ কথা ইমান বেয়াকৈ ভাবিব পাৰিলে যেতিয়া ময়ো ভাবিব পাৰিম ইমান দিনে মই মুখেৰেহে কৈ আছিলোঁ এতিয়াৰ পৰা মই হাতে কামে কৰিম এই কোন ময়ো চাই ল'ম তোক তোক মই 20 বছৰ জেলৰ পৰা ওলাব নোৱাৰা কৰিম দেউতা আপুনি অকণমান চুপ মনে মনে থাক আহি আহি পালোৱে দে কিবাকে মইনা ফুৰি থৈ দি হেই ৰ কি কৰা বাপু মইতো কেকৰিক এনেই সি গা ধোৱাৰ কথা কৈছিলোঁ মোক গা ধোৱাৰ কথা কোৱা নাই নহয় গাও নুধুৱাই গামৰকাই ফুৰি দুখনহে থৈ দিব হেই নালগে ভৰি চৰি ধুৱাব নালগে মোক হেই কি কৰা নালগে হেই নকৰবি এইগিলা নকৰবি বাপ্পা ঐ কি কৰা তন দে এ হ'ব ঈশ্বৰে যা মইনা ফুৰি দুখন থৈ দি এই হ'ব ঐ ভৰি চৰি ধুৱাব নালগে আগতে দেখোন কৈছো মই এই মইনা থৈ দি হ'ব ময়ো এনে গা পা ধুই চিকিয়া হৈছে চিন্তা কৰিব নালগে নহয় ডিঙিৰ গামছাখনতকে ফুৰি দুখন আৰু জিলকিব লাগব মইনা যা এই নালগে একো এগিলা কৰিব নালগে সেনেহিন কথা দেচোন আৰু তহঁতে একো বুজাই নাই দেহি খাপলাৰ ঘৰখনত তামাম কাজিয়া লাগছে লাগি পেলাই দুটা ঘৈণীয়েককে ঘৰত দুখান কৰি দিছি আৰু সিহঁতেও সেনকে ৰাজি হৈছে আচ্ছা সেইটোৱে কথা নেকি অ বাই বৰ বয়া কথা হ'ল নহয় মোৰ কিন্তু বৰ বয়া লাগছি হৈ আমি পুলিচ দুখ লগে লাভ নাই খং দেখো খং খাপলাৰ এগেইনষ্টত কেছ দিম এনেহেন কাম কৰবা নৰে নহয় এইটো কিমান নম্বৰ ধাৰা আছিলে বাই জানো ধাৰা চাৰা এইগিলা মনত নাই নহয় চাবা লাগবয়ে কি চাই লো মুঠতে খাপলাক থানাৰ লগি নেনবি থানাৰ লগি নিয়াৰ পিছত দুটা ঘৈণীয়েকে থানা পাব যায় আৰু দুই ঘৈণীয়েকে থানা পোৱাৰ পিছত থানাখনো দুই ফাল কৰি পেলাব তেতিয়াহে গম পাবি কথাটো নহয় কিন্তু কিবা এটাতো ব্যৱস্থা কৰিব লাগব না খুলি এটা কাম নকৰা কিয় খাপলা যি খুলিলীয়া কেকৰি আছে তাইক আমাৰ ভাই বুন্দাৰ লাগি বিয়া দিবা দি আৰু যদি নেদো বুলি কৈ তেতিয়াহ'লে খাপলাক 14 বছৰ জেলত দিম বুলি ভয় খুৱাই দি ময়ো তহঁতক কিবা এটা দিম দেই দেহি দিম দে নহয় এতিয়া অলপ দি যা কিবা হয় নেকি ৰ পিছে 10 টকা কিনো 10 টকাৰ কথা কওঁ সেই দেহি ভাবিহে তহঁতে এতিয়া ভাবাৰ কাৰণেই 10 টকা দিছো আৰু যেতিয়া কামটো হ'ব তেতিয়া মই দিম দে তহঁতে একো চিন্তা কৰিব নালগে দেহি দিম মই আহো দে ঐ খাপলাঙত নতুন জালত ফচাও যৌ বল বাই বল অ